এইবিলাক চব মাছ আই মাছ বহুত দিনৰ মূৰত আৰু এটা বস্তু খাম বুলি আনিলোঁ সেইটো ইনভাৰ কৰোঁ তলতে বহাই খুৱাওঁ আজিকালি ওপৰত বহালে ইমান দুষ্ট কৰে এইফালে ফিডিং চেয়াৰখনতো সি ভালকৈ বহি নাখায় মোৰ বহুত কাম পায় সেইকাৰণে তলতে এনেকৈ সুবিধা হয় আৰু সিও ধুনীয়াকৈ বহি খাব ইচ্ছা কৰে তলত বহাই দিলে সেইকাৰণে এনেকৈয়ে খুৱাওঁ আমাৰ মানে ঘৰৰ এটা কথাই বেয়া ভাত খাওঁতে কি কৰে খোৱাত আপত্তি নাই মুখখন ভালকৈ মেলি নিদিয়ে ইমান খং উঠে মোৰ এইটো কথাই একদম মুখখন নেমেলে অকণমান মুখখন মেলিব চোৱা ইমান দুষ্ট কৰা কিয় তুমি মুখখন কিয় মেলি নিদিয়া আৰু এতিয়া এইবিলাক চুবল লাগে আমাৰ ঘৰটো যে না ইগন'ৰ কৰিব দেই এইবিলাক বেকগ্ৰাউণ্ডত দেখিছে নহয় বাল্টি আছে আৰু ক'ত কি থাকিব হিচাপ নাই মানে ইমান অৱস্থা নাইকিয়া হৈ থাকে ন এইফালে দেখিছে ফুলদানি ক'ত আছেগৈ এইফালে আজি দেউতাকৰো গা বেয়া মানে মোৰ বিহু ওলাইছে আৰু তাক চাব লাগে এইফালে দেউতাককো কেয়াৰ ল'বলগীয়া হৈছে অলপ টাইম সেইবিলাকে আৰু একদম পূৰা মানে বিজি ডে হৈ গৈছে মোৰ ভাগৰ ধিন ধিন কয় হেল্ল' মিষ্টাৰ পোহৰ মাইনা সেইটো তোমাৰ মাইনা হয় হ'ব মাছ সি পাৰিলে সেইটো ওপৰতো উঠি দিব ই মানে কি কৰে প্লেট বা কাঁহী পাৰি এনেকৈ উল্টাই লৈ তাৰ ওপৰত উঠিব নাচিব সেইবিলাক বদমাচি কৰি থাকে ধিন 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 কৈ কোনে নাচে ধিন ধিন বুলি কৈ কোনে নাচে পোহৰে কিনো ভাল পাইছে তুমি খেলি থাকা দেই যিহেতু হাজবেণ্ডৰ গা বেয়া বুলি কৈছোঁৱে সেইকাৰণে ঘৰুৱা কিছুমান বজাৰ কৰিবলগীয়া আছিলে ভাবিলোঁ ময়ে গৈ কৰি আহোঁগৈ আৰু সেইটো সময়তে ল'ৰাটো শুই আছিলে সেইটো চেগতীয়াকৈ কৰি আহিছোঁগৈ আৰু কাৰণ সি সাৰ পাই থকা অৱস্থাত কৰিব যাব নোৱাৰি যিহেতু তাক লৈ মানে বজাৰ কৰি পোৱা আৰু বিৰাট কষ্ট আৰু দেউতাকৰ গা বেয়া কাৰণে দেউতাকেও ল'ব পৰা নাই আঁতৰি আঁতৰি আছে আৰু তাৰ পৰা আৰু তেনেকৈয়ে তেওঁৰ ওচৰত থৈ মই পটককৈ গৈ বজাৰখিনি কৰি আনিছোঁগৈ তেওঁ বাৰু তাক লোৱা নাই কাৰণ সি শুইহে আছিলে যিহেতু তাক অকণমান জাষ্ট চাই থাকিবলৈ মানুহ এটা হ'লেই হ'ল আপোনালোকক কৈছিলোঁ বজাৰ কৰিব যাওঁ বুলি এইফালে কি আনিলোঁ বোলো দেখাওঁ এবাৰ এইফালে চিকেন হাজবেণ্ডৰ গা বহুত বেয়া হৈ আছে সেইকাৰণে বোলো ভাবিলোঁ চুপ বনাই দিওঁ অলপ এনাৰ্জি পাব এইফালে মছলা এইফালে দেখিছেনে এই পেকেট মই বহুত বেছি মছলা ইউজ নকৰোঁ বাৰু তাই মই নিজে পিচিয়ে লওঁ ঘৰতে তথাপিও মই লৈ আহিছোঁ আৰু অলপমান এই পেকেটে বেছি নাই অনা তাৰপিছত এইফালে গাখীৰ এইফালে তিয়ঁহ বিলাহী এইফালে অলপমান ফল মূল লগতে এইখিনি আৰু এইফালে আৰু আছে আলু এইফালে আলু বহুত দিনৰ মূৰত আৰু এটা বস্তু খাম বুলি আনিলোঁ ৰিং পাপৰ এইফালে আৰু এটা আনিছিলোঁ পাস্তা এই দুপেকেট বস্তু আনিছিলোঁ বাৰু লগতে তাৰপাছত চাউল মানে গোটেই ঘৰৰ বজাৰখিনি আজি ময়ে কৰিলোঁ আৰু এওঁৰ গা বেয়া হৈ থাকিলে বহুত কষ্ট হয় কাৰণ তেওঁৱে বাহিৰৰ বজাৰখিনি যিহেতু কৰি থাকে ন আৰু মানে কি হয় পোহৰ আছে পোহৰৰ কাৰণে মোৰ যাব দিগদাৰ হয় ইমানখিনি বজাৰটো আৰু অনা সম্ভৱ নহয় আজি সি শুই থকা সময়তে মই যেনে তেনে এইখিনি গৈ কৰি আনি সেইটো কৈছিলোঁ আপোনালোকক সি শুই থকা সময়তে মই বজাৰখিনি পটককৈ গৈ কৰি আনিছোঁগৈ আমাৰ যিহেতু ওচৰতে গোটেই বস্তুখিনি পাই কাৰণে বাৰু সুবিধা নহ'লেতো আৰু বহুত কষ্ট ন ইমান মানে আঁতৰি আঁতৰি বস্তু অনাগে আৰু ই শুই থকা অৱস্থাত সম্ভৱ নহয় যিহেতু সৰু হৈ আছে তাতে দেউতাকৰ গা বেয়া কাৰণে বেছি দিগদাৰ হৈ আছে মানে অলপ দেউতাকে গেপ মেইনটেইন কৰি যদি আগলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোকে পুনৰবাৰ বহুত বেছি ধন্যবাদ দেই আৰু আমাৰ চেনেলত যদিহে নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে সেইটোৱে মনত বহুত দুখ লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব তেতিয়াহে আৰু আগুৱাই যাবলৈ সাহস পাম আৰু আমাৰ পোহৰক আৰু মোক এনেদৰে সদায় মৰম দি যাব আগলৈও আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই